Hey guys, good evening. আজি মই মোৰ ব্লগটো ইভিনিঙৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। চ' মোৰ অফিচ শেষ কৰি মই এতিয়া ঘৰলৈ গৈ আছোঁ। যিহেতু আজি বৰ গৰম, গতিকে মই লাহে লাহে খোজকাঢ়ি গৈ আছোঁ। আৰু আজি সোনকালে গুচি গ'ল, নহ'লে আমি একেলগে যাওঁ। আৰু মই এতিয়া ঘৰলৈ গৈ আছোঁ আৰু মই ঘৰলৈ আহি পাই গ'লোঁ, ভিতৰলৈ সোমাই আহিছোঁ। আৰু সি মোক ফোন কৰি ক'লে, আজি তুমি অলপ সোনকালে আহিবা, কিবা এটা ছাৰপ্ৰাইজ আছে। সেইটো কাৰণে মই সোনকালে গুচি আহিলোঁ আৰু আহি দৰজাটো মই লক কৰিছোঁ। আৰু এতিয়া অলপ ফ্ৰেছ হৈ বহি লৈছোঁ আৰু এতিয়া আমি দুয়ো গৈ আছোঁ। সি মোক ক'লে যে ফুৰিব যাওঁ ব'লা, গতিকে যিহেতু ইমান গৰম তাতে সি মোক লগ ধৰিলে। নোযোৱাকৈনো কেনেকৈ থাকোঁ, মনটো ভালো লাগি আছিলে যে ক'ত বা লৈ গৈছে, জানো ক'ৰবাততো ফুৰাব লৈ গৈছে। সেইটো কাৰণে আমি দুয়ো একেলগে গৈয়ে আছোঁ। আৰু ফাইনেলি এতিয়া আমি আহি পাই গ'লোঁ। ফাইনেলি গম পালোঁ সি মোক ৰঘুপতি চিনেমাখন দেখাবলৈ লৈ আহিলে। এতিয়া আমি ৱেইট কৰি আছোঁ আৰু লগতে পেপচিও কিনি লৈছোঁ দুয়ো খাবলৈ। আমাৰ লগতে আৰু ইহঁতৰ অফিচৰ ফেমিলিও আহিছে লগত। অৱশেষত চিনেমাখন চাই ভালেই লাগিলে আৰু চিনেমাখনৰ ডাইৰেক্টৰ সুব্ৰত কাকতি, তাকে লৈ আমি বহুত গৌৰৱ অনুভৱ কৰোঁ। আৰু অৱশেষত আমি ঘৰলৈ আহি পাই গ'লোঁ দুয়ো একেলগে। মা ঘৰতে আছিল, মাক লগ ধৰিলোঁ, যোৱা নাছিলে, ঘৰতে থাকিম বুলি ক'লে। এতিয়া ভিতৰলৈ আমি সোমাই আহিলোঁ আৰু ৰাতিৰ এসাঁজটো এতিয়া খাব লাগিব। যিহেতু আমি অকল মুভি চাই আহি থাকিলে নহ'ব, গতিকে কি বনাওঁ তাকে ভাবি আছিলোঁ। ডিম ফ্ৰাই কৰি ল'লোঁ। এতিয়া আমি সকলোৱে খাবলৈ বহি গ'লোঁ। গতিকে সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।